কেমেৰাম আছে দাদা আছে এই ভিডিঅ' চিডিঅ' নবনা যা কোনো ছাবস্ক্ৰাইবেই নকৰে আপোনালোকে দেখি যোৱা এই ফ্ৰাষ্ট্ৰেশ্যনটো আপোনালোক সকলোৰে ক্ষেত্ৰতে এইটো হৈছে আপোনালোক সকলোৱে মন কৰিছে আপোনালোকে যিবিলাক ছাবস্ক্ৰাইবাৰ ডেইলি পাই আছে দুদিন তিনিদিনৰ পিছতে সেই ছাবস্ক্ৰাইবাৰবিলাকৰ বহুত ছাবস্ক্ৰাইবাৰ অট'মেটিক আনচাব হৈ গৈ আছে এনেকুৱা হ'বলৈ হ'লে বহুতে কিন্তু ইউটিউবত ভিডিঅ' বনোৱাটো এৰি দিব আপোনালোক সকলোৱে ইউটিউবৰ কাৰোবাৰ ভিডিঅ' এটা অপেন কৰাৰ পাছত সেই ভিডিঅ'টোত যিমানবিলাক কমেণ্ট আহিছে আপোনালোকে সেই কমেণ্টকো চাগে টাৰ্গেট কৰিছে ঠিক মই তেনেদৰেই কওঁ কিন্তু কথাটো হ'ল কি আপোনালোকে টাৰ্গেট কেনেকৈ কৰিছে এইবিলাক আনচাব কিয় হৈছে আপোনালোকৰ ছাবস্ক্ৰাইবাৰবিলাক অট'মেটিক কিয় আনচাব হৈ গৈ আছে বা মোৰ ছাবস্ক্ৰাইবাৰবিলাক কিয় অট'মেটিক আনচাব হৈ গৈ আছে মই তাৰ আজি কাৰণটো আপোনালোকক ক'বলৈ ওলাইছোঁ হয় আনচাব হৈ যোৱাৰ কাৰণটো হৈছে আপোনালোকে সেই কমেণ্টৰ পৰা গৈ সেই চেনেলটো যেতিয়া আপোনালোকে ভিজিট কৰে গৈ পেলাই তেওঁলোকৰ ভিডিঅ' এটা আপোনালোকে অপেন কৰাৰ পাছত 2-3 ছেকেণ্ডমান প্লে হোৱাৰ পাছত আপোনালোকে স্কিপ কৰিবলৈ আৰম্ভ কৰি দিয়ে আৰু আপোনালোকে স্কিপ কৰি 2 মিনিটমান স্কিপ কৰাৰ পিছত কি কয় আপোনালোকে প্ৰথমতে এটা কমেণ্ট কৰি দিয়ে আৰু কমেণ্ট কৰাৰ পিছত আপোনালোকে লাইক কৰি দিয়ে তাৰপিছত আপোনালোকে ছাবস্ক্ৰাইব কৰে হয়নে এইটোৱে হৈছে একমাত্ৰ কাৰণ যিটো কাৰণৰ কাৰণে আজি আমাৰ সকলোৰে ছাবস্ক্ৰাইবাৰবিলাক অট'মেটিক আনচাব হৈ গৈ আছে আৰে আপোনালোকে যেনেদৰে ভিডিঅ' আপলোড দি আছে কোনোবাই চাবৰ কাৰণে ভিডিঅ' আপলোড দি আছে ঠিক সেই ব্যক্তিসকলেও ঠিক একেধৰণে তেওঁলোকৰ ভিডিঅ'বিলাকো কোনোবাই চাবৰ কাৰণে আপলোড দি আছে আপোনালোকে যদি তেওঁলোকৰ ভিডিঅ' নাচায় তেওঁলোকৰ ভিডিঅ' যদি ৱাচ টাইম নিদিয়ে তেতিয়াহ'লে আপোনালোকৰ ভিডিঅ' কোনে চাব গতিকে আপোনালোকে ছাবস্ক্ৰাইবাৰ লাগিলে দিনটোত 10টা কৰক কিন্তু শুদ্ধ পদ্ধতিত কৰক মই আকৌ কৈছোঁ ছাবস্ক্ৰাইবাৰ দিনটোত আপোনালোকে 10টা কৰক কিন্তু সেই ছাবস্ক্ৰাইবাৰ যাতে পাৰ্মানেণ্ট হয় তাৰ প্ৰতি আপোনালোকে লক্ষ্য ৰাখক মই কি কৰোঁ জানে মই যেতিয়া কাৰোবাৰ চেনেল এটা ভিজিট কৰোঁ তেতিয়া সেই চেনেলৰ ভিডিঅ' এটা পূৰা ৱাচ কৰোঁ কমপ্লিট ভিডিঅ' এটা ৱাচ কৰোঁ তাত কোনো লাইক নিদিওঁ তাত কোনো কমেণ্ট নিদিওঁ কমপ্লিট ৱাচ কৰি হোৱাৰ পাছত মই তেওঁলোকৰ নেক্সট ভিডিঅ' এটা অপেন কৰোঁ আৰু নেক্সট ভিডিঅ' এটা অপেন কৰাৰ পাছত সেইটো আধা চলিবলৈ দিওঁ সেইটো 3-4 মিনিট চলাৰ পাছত মই তাত প্ৰথম তেতিয়া ছাবস্ক্ৰাইব কৰোঁ কমেণ্ট নকৰোঁ আৰু ছাবস্ক্ৰাইব কৰাৰ পাছত মই পিছত এটা কমেণ্ট কৰোঁ যে ভাল লাগিল ভিডিঅ'টো চাই বন্ধু হ'লোঁ এই বুলি কমেণ্ট কৰাৰ পাছত মই এটা লাইক কৰোঁ বছ মোৰ পদ্ধতিটো হৈছে তেনেকুৱা কাৰণ আপোনালোকে নাভাবিব আপোনালোকে যে কাৰোবাক আপোনালোকে ছাবস্ক্ৰাইব বেক কৰোঁতে যে আপোনালোকে তেওঁলোকৰ ভিডিঅ' এটাত যে বেক কৰিলোঁ বুলি কমেণ্ট এটা কৰি দিয়ে কিন্তু সেইটো যে সেইটো আপুনি পাৰ্মানেণ্টকৈ দিছে নাই সেইটো ইউটিউব ষ্টুডিঅ'ত নোলায় বুলি নাভাবিব সেইটোও ওলায় মই তাৰ কিটিপটো আজি আপোনালোকক ক'বলৈ ওলাই আছোঁ শুনক কাৰণ আপোনালোকে যিটো কমেণ্ট কৰিলে সেই কমেণ্টটো YT ষ্টুডিঅ'ত যদি শ্ব' কৰে সদায় যদি শ্ব' কৰি থাকে তেতিয়াহে আপোনাৰ ছাবস্ক্ৰাইবাৰটো পাৰ্মানেণ্ট হৈছে যদিহে আপোনাৰ কমেণ্টটো অলপ টাইমৰ কাৰণেহে শ্ব' কৰে তাৰপিছত যদি YT ষ্টুডিঅ'ত কমেণ্টটো শ্ব' নকৰে তেতিয়াহ'লে আপোনাৰ কিন্তু ছাবস্ক্ৰাইবটো পাৰ্মানেণ্ট হোৱা নাই আপোনাৰ ছাবস্ক্ৰাইবটো অট'মেটিক আনচাব হৈ গৈছে আপোনাৰ তাত ঠিকেই দেখাই থাকিব আপুনি সেই ব্যক্তিজনক যদি আকৌ আপুনি যদি ভিজিট কৰে চেনেলটো ভিজিট কৰে আপোনাৰ তাত ওলাই থাকিব আপুনি ছাবস্ক্ৰাইব কৰি ৰাখিছে বেল আইকনটো প্ৰেছ কৰি ৰাখিছে কিন্তু সেই যোনজনক কৰিলে সেইজনে কিন্তু নাই পোৱা কাৰণ আপুনি গলতি কৰি গ'ল আপুনি তেখেতসকলক প্ৰথম আপোনালোকে কমেণ্ট কৰিছিলে কমেণ্ট কেতিয়া কৰে কমেণ্ট তেতিয়াহে কৰে যেতিয়া ভিডিঅ'টো কমপ্লিট দেখাৰ পিছতহে কমেণ্ট কৰে কাৰণ ভিডিঅ'টো যদি আপোনালোকে কমপ্লিট নাচায় তাত কমেণ্ট কেনেকৈ কৰিব আপোনালোকে কি বুলি কমেণ্ট কৰিব ভিডিঅ'টোৰ ওপৰতহে কমেণ্ট হয় গতিকে আপোনালোকে ফাৰ্ষ্ট আপোনালোকে ভিডিঅ'টো আপোনালোকে কমপ্লিট চাবই লাগিব আৰু কমপ্লিট চোৱাৰ পিছতহে লাইক দিব বহুত লাইক নাইকিয়া হৈ গুচি যায় কাৰণ আপোনালোকে ভিডিঅ'টো চালে অকণমান অপেন কৰিলে ডাইৰেক্ট লাইক তাত ভিডিঅ'টো কি আছিলে কি ক'বলৈ বিচাৰিছিলে এইবিলাক গুৰুত্ব নাই সেইবিলাক দৰকাৰ নাই ডাইৰেক্ট লাইক মাৰি দিলে এইটো কিন্তু কেতিয়াবা লাইকটো উঠি গুচি যায় আৰু আপোনালোকৰ কমেণ্টটো তেতিয়া কৰিব যেতিয়া আপোনালোকে গোটেই কমপ্লিট ভিডিঅ'টো চাব আৰু প্ৰথম ছাবস্ক্ৰাইব কৰিব তাৰপিছত কমেণ্ট কৰিব প্ৰথম কমেণ্ট কৰি ছাবস্ক্ৰাইব নকৰিব সেইটো ভুল হৈছে তেনেকৈ হ'লে YT ষ্টুডিঅ'ত আপোনাৰ কমেণ্টটো শ্ব' কৰি নাৰাখে
আপোনালোকে চাব পাৰে আজি মই যাক যাক ছাবস্ক্ৰাইব কৰিছোঁ এই ভিডিঅ'টো হয়তো মই যাক যাক ছাবস্ক্ৰাইব কৰিলোঁ তেখেতসকলেও চাই আছে আজি। গতিকে তেখেতসকলে চাব পাৰে যে মোৰ কমেণ্টটো তেখেতসকলৰ YT ষ্টুডিঅ'ত আছেনে নাই। YT ষ্টুডিঅ'ত আজিও জিলিকি আছে নাই। মই আজি 2 মাহ 3 মাহৰ আগত কৰা কমেণ্টটো আপোনালোকৰ YT ষ্টুডিঅ'ত জিলিকি আছে নাই চাব পাৰে। কাৰণ আপোনালোকেও এনেদৰে পদ্ধতিটো অৱলম্বন কৰক, শুদ্ধ পদ্ধতি লওক। আপোনালোকক কৈছোঁ আপোনালোকে দিনটোত 10টাক টাৰ্গেট কৰক, সেই 10টাক আপোনালোকে শুদ্ধকৈ দিয়ক ছাবস্ক্ৰাইবাৰ, আৰু আপোনালোকে শুদ্ধকৈ লওক। আপোনালোকে যিজন ব্যক্তিক ছাবস্ক্ৰাইব কৰিছিলে, যিজন ব্যক্তিৰ ভিডিঅ' চাই আপোনালোকে কমেণ্ট কৰিছিলে, আপোনালোকে সেই ভিডিঅ'টো চালেহে আপোনাৰ কমেণ্টটো শ্ব' কৰিব। কিন্তু আপুনি যদি শুদ্ধ পদ্ধতিত যদি তেওঁলোকক কমেণ্টটো কৰিছিলে, গোটেই ভিডিঅ' যদি কমপ্লিট চাই পেলাই আপোনালোকে কমেণ্ট কৰিছে, তেতিয়াহ'লে সেই ব্যক্তিজনক যাক আপোনালোকে ছাবস্ক্ৰাইব কৰিছিল সেই ব্যক্তিজনৰ YT ষ্টুডিঅ'ত আপোনাৰ কমেণ্ট জিলিকি থাকিব। নহ'লে কি হয়, চব ডিজেবল হৈ যায়, কিবা অ'পেন কৰিব নোৱাৰা হয় YT ষ্টুডিঅ'ত, বা আপোনালোকৰ কমেণ্টে শ্ব' নকৰে। তাত সেইবিলাকৰহে শ্ব' কৰে যি আপোনালোকক শুদ্ধকৈ ছাবস্ক্ৰাইব কৰিছে, শুদ্ধ পদ্ধতিত কমেণ্ট কৰিছে। আপোনালোকে চাওক, মই লাষ্ট 7 ডে'ৰ মোৰ ছাবস্ক্ৰাইবাৰবিলাক আপোনালোকক মই দেখাইছোঁ YT ষ্টুডিঅ'ত। ইয়াত দেখিছে কি হ'ল? ৰ'ব এখন নহয়, ধৈৰ্য ধৰক, দেখাই আছোঁ নহয়, মই ৰক্ষাই নাই আৰু ন। এইটো চাওক, ডিচেম্বৰ 7 তাৰিখে 11টা আছিল। ঠিক তেনেকৈ ডিচেম্বৰ 9 তাৰিখে মোৰ নাই, কিন্তু ডিচেম্বৰ 10 তাৰিখে আছিল 11টা। তাৰপিছত কি হ'ল জানে? তাৰপিছত চাওক আপোনালোকে, অতি আচৰিত কথা যে ডিচেম্বৰ 11 তাৰিখে মোৰ ছাবস্ক্ৰাইবাৰ -8 হৈ গ'ল। চাওক কিমান তললৈ গুচি গ'ল। এইটো ছাবস্ক্ৰাইবাৰবিলাক কমি গৈছে, ডাঙৰ কথা হোৱা নাই, কিন্তু ছাবস্ক্ৰাইবাৰ কমি যোৱাৰ ফলত মোৰ ইমপ্ৰেশ্যন কিন্তু কমি গুচি গৈছে। গতিকে আপোনালোকে যদি কাৰোবাক ছাবস্ক্ৰাইব কৰিছে, ভালকৈ কৰক, শুদ্ধ পদ্ধতিত কৰক। গতিকে হয়তো মোৰ কথাবিলাক আপোনালোকে আজি বুজিব পাৰিছে। এনেকুৱা ধৰণৰ ইউটিউবৰ টিপছবিলাক জানি থাকিবৰ কাৰণে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন অন কৰি ৰাখক। নমস্কাৰ।